নমস্কাৰ, মই মিতালী আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ গাঁৱত অখণ্ড ভাগৱত পাঠ হৈছিলে, 7 দিনীয়া অখণ্ড ভাগৱত পাঠ হৈছিলে। সেই ভাগৱত পাঠত মানে গধূলি সাংস্কৃতিক সন্ধিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
আজি অখণ্ড ভাগৱতৰ শেষৰটো দিন। এই মহাভাগৱতখন নামঘৰৰ পৰা আনি ইয়াত স্থাপন কৰা হৈছিলে। আজি আকৌ সেই স্থানলৈ লৈ যোৱা হৈছে। সকলোৱে আশীৰ্বাদ লৈছে, ভাগৱতখন নিছে। আৰু আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটোত কোনোবা যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব।